সকলোৰে কি খবৰ? শুভ ৰাতিপুৱা আৰু ৭৫তম ভাৰতীয় স্বাধীনতা দিৱসৰ সকলোলৈ বহুত 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 শুভেচ্ছা থাকিল। আৰু কি খবৰ সকলোৰে? ভালে আছেনে? মই ভালে আছোঁ। আৰু সকলোৱে সুধিছে কিছুমানে ফেচবুক ক'ৰবাত এক্সট্ৰা ফ্ৰেণ্ডবোৰৰ ভ্লগ নাই বনোৱা বহুত দিন। তো মই ভ্লগ নাই বনোৱা আচলতে। মই ঘৰত কিবা কিবি কামত বিজি আছোঁ আৰু ফুৰিব কৰিব যোৱা নাই তেনে লকডাউন। আৰু আজিতো হৈছে স্বাধীনতা দিৱস। নিজৰ দেহৰ আধাতকৈ বেছি অংশ তাত মানে ভাল পোৱা নিজতকৈ। তো কেনেকৈ এৰি থাকোঁ বনাই দিলোঁ আজি। আৰু ডিফেন্স লাইন বুলি ক'লে কি বুজি পায়নে? বিশেষকৈ মোৰ ক্ষেত্ৰত আৰু জানো 99% মানুহৰ ভাৰতীয় দেহত মানে তেজ মানে উবি থাকে, মানে জ্বলি থাকে যে নিজৰ ভাৰতখনক চবেই ভাল পায় আচলতে। মুখে নক'লেও চবেই হৃদয়ৰ সৈতে হৃদয়ংগম কৰিব পাৰে। আৰু কৈছোঁ যে মই ডিফেন্স লাইনক আচলতে বহুত ভাল পাওঁ। ডিফেন্স লাইন জব মই আচলতে সেইবোৰ নহয়, মুঠতে ডিফেন্স লাইন বহুত ভাল পাওঁ। ইণ্ডিয়ান আৰ্মি বহুত ভাল পাওঁ। সিহঁতৰ কাৰণে আমাৰ দেশখন বাচি আছে। তো আমি এনেকৈ সুখত থাকিব নোৱাৰিলোহেঁতেন। হয়তো মই এই ধৰণে ভ্লগ বনাব নোৱাৰিলোহেঁতেন যদি আমাৰ দেশখন স্বাধীনতা নহ'লহেঁতেন। তো বহুত বহুত শুভেচ্ছা থাকিল। আৰু বৰ্তমান 4:30মান বজিলে। আজি অলপ দেৰি হ'ল উঠা আচলতে। দৌৰ মাৰিব যাওঁ ফিল্ডত। স্প্ৰিংডাল লৈ আহিছোঁ। তাত হাই জাম্প, লং জাম্প মাৰিম। আজি হাই জাম্প নহ'ব চাগে, ল'ৰাবোৰ নাহিব চাগে। আজি ছোৱালী দুজনী আহিছোঁ। সিহঁতে আজি মানে ইণ্ডিপেণ্ডেন্স কাৰণে ক'ৰবাত খেলিবলৈ যাব, হয়তো ফুটবল। তো ঠিক আছে, চাই যাব। যদিহে পাৰোঁ, সময় পাৰোঁ, ছেকেণ্ড ভ্লগ এটা বনাই দিম বাৰু ফুটবলৰ। তো সকলোৱে দেখিছে নহয়, এইটো ৰাস্তা বহুত দূৰৰ পৰা আহিছোঁ মই খোজকাঢ়ি। তো ভ্লগটো বনাবৰ কাৰণে ইমানখিনি সময় ট্ৰাই কৰিলোঁ। আৰু সকলোলৈ আকৌ কৈছোঁ পুনৰবাৰ বহুত 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 শুভেচ্ছা থাকিল। যদি ভিডিঅ'টো চাম বুলি ভাবিছে তেন্তে অলপো পলম নকৰিব, গোটেইটো শেষলৈকে চাওক, তেন্তে তেজ পাব অলপ। ইমান নহয়, অলপতো আজি ইণ্ডিপেণ্ডেন্স কাৰণে। হেপী ইণ্ডিপেণ্ডেন্স ডে। এয়া 1.5 কিলোমিটাৰমান ৰাস্তা পাৰ হৈ আহিলোঁ। 1 কিলোমিটাৰমান পকা, বাকীডোখৰ কেঁচা। দেখিছে নহয়, বোকা হৈ আছে। দুটামান ল'ৰা ছোৱালী আহিছে, ভিতৰতে চাই থাকিব। আমি পাই গ'লো। স্প্ৰিং খেলি আছে হিমাদ্ৰী বাইদেউ, হাৱা। আৰু এজন ল'ৰা আহিছে, সৌজন আৰুজনলৈ অপেক্ষা কৰি আছে।
আজি ঘৰলৈ যাবলৈ হ'ল আৰু সেয়া দেখিছে নহয় লং জাম্প মাৰা বোকা হৈ আছে অলপ মাৰিলোঁ আৰু ভিডিঅ' কৰা নহ'ল নিজে মাৰিলোঁ যে আৰু বোকা হৈ আছে দেখিছে নহয় হোৱা পিছফালে তো আজিলৈ বাই বাই ইমানতে সমাপ্ত